চেনেল দীপালি ডেকা কোচ। আজি মই আপোনালোকক হাঁহৰ মাংস কেনেদৰে বনাই অলপ দেখুৱাব ওলাইছোঁ। এয়া প্ৰথমতে মই আপোনালোকক দেখুৱাই দিছোঁ। এয়া হাঁহৰ মাংস, এয়া আলু কেইটামান কাটি লৈছোঁ, এয়া পিঁয়াজ, এয়া নহৰু আৰু আদা পিচা, আৰু এয়া জলকীয়া পিচি লৈছোঁ অলপ। প্ৰথমতে মই এয়া কেৰাহীত তেল দি কিনে পিঁয়াজ দি দিছোঁ। কেৰাহীটো গৰম হোৱাৰ লগে লগে এতিয়া পিঁয়াজখিনি অলপ লৰাই দিছোঁ। এতিয়া মই নহৰু আদা সেইটো পিচাখিনি দি দিছোঁ অলপ। এতিয়া হেতাখনেৰে লৰাই আছোঁ। গুড়ি অলপ দি আছোঁ। এতিয়া অলপ জিৰা গুড়ি দিছোঁ। এতিয়া ইয়াত মাংসখিনি দি দিছোঁ। আলুখিনি অলপ দেৰিকৈ দিম। এতিয়া মাংসখিনি ভালকৈ লৰাই দিছোঁ। এতিয়া মাংসখিনিত মই আলুখিনিও দি দিলোঁ। আলুখিনি দি কিনে মই ভালকৈ তল ওপৰ কৰি কিনে মাংসখিনি লৰাই দিছোঁ। এতিয়া ঢাকনখন মাৰি 2-3 মিনিটমান মাংসখিনি মৰি গৈ 2-3 মিনিটমানৰ পাছত ঢাকনখন এৰাই পিনি অলপ আকৌ এবাৰ লৰাই দিছোঁ। এতিয়া গেছৰ ফ্লেমটো অকণমান কমাই দি মই আকৌ পুনৰ ঢাকি দিছোঁ। এতিয়া ভাজিখিনি পানী অলপ দি দিছোঁ। আৰু আমি গ্ৰেভি ষ্টাইলত নাখাওঁ, অলপ পানী দি কিনে চিপকৈ জোল বনাই কিনে খাম বুলি ভাবিছোঁ। এতিয়া মই প্ৰায় 10-15 মিনিটৰ পাছত মাংসখিনি আকৌ এবাৰ লৰাই চাইছোঁ। আলু প্ৰায় পূৰা ধুনীয়াকৈ সিজিয়ে গ'লগৈ। আৰু 2-3 মিনিটমান থোৱাৰ পাছত মই গৰম মছলা অলপ দি দিম আৰু ৰেড চিলি অলপ দি চব্জিখিনি নমাই দিবলৈ পাৰিম। মাংসখিনি সম্পূৰ্ণ উতলিছে। এতিয়া অকণমান গৰম মছলা দি কিনে মই মাংসখিনি নমাই দিম। আৰু আজি মোৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে এনেদৰে মাংস বনাই খাই চাব। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে প্লিজ লাইক এটা কৰি দিব। আৰু মোৰ চেনেলটো যদি আপোনালোকে নতুনকৈ আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ, ধন্যবাদ। জয় আই অসম।